নমস্কাৰ বন্ধু বান্ধৱীসকল, তো কি খবৰ আপোনালোকৰ? আকৌ পুনৰ এটি ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই ভাল পালে আৰু এইটো ভিডিঅ' চাই কেনেকুৱা পায় কমেণ্টত জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে যিসকল এই চেনেলটোত নতুন তেওঁলোকে তাত ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, এইটো ভিডিঅ' কেৱল মনোৰঞ্জনৰ বাবে, কোনো যাতে ছিৰিয়াছলি নলয়। আৰু তো তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তেন্তে আজি ভিডিঅ'টোত আমি কথা পাতিম কেইগৰাকীমান ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ বুলিয়ে ক'ব লাগিব এতিয়া, যিহেতু বিশ্বৰ অভিলেখ গঢ়ি আহিছে বিহুত। তো সঁচাকৈ এইটো আমাৰ অসমীয়াসকলৰ কাৰণে এটা গৌৰৱৰ কথা আৰু সঁচাকৈ শুনি ভালো লাগিছে। কিন্তু কেইগৰাকীমান ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ বুলিয়ে কৈছোঁ আৰু এতিয়া কি ক'ম। তো তেওঁলোকে কিছুমান মন্তব্য আগবঢ়াইছে আৰু আমি এগৰাকী এতিয়া বাইদেউক সুধিব বিচাৰিম, বাইদেউ আপুনি এইটো কি কয়, মামাই যে দিছে যে ধনটো 25,000 পইচা পাইছে, আপুনি এনেই কি কৰিম বুলি ভাবিছে বাৰু? তো দুআষাৰমান অকণমান এনেই আৰু কৈ দিয়ক, কি কৰিম বুলি ভাবিছে, আমাৰ ৰাইজেও শুনি ভাল পাব। 25,000 দি প্ৰথমতে মই ভবা হিচাপে মই পোনপ্ৰথমে বিচাৰি কেইজনমান দুখীয়া মানুহক অলপ সহায় কৰিবলৈ। বাহ 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 বাহ, বাইদেউ 25,000 টকা দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিম বুলি ভাবিছে, এইটো বহুত ভাল কথা, সকলোৱে কৰিব লাগে। বাইদেউ আচ্ছা, আপুনি 2,000 দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিম বুলি ভাবিছে, কিন্তু আপোনাৰ নিজৰ কাৰণে একো নলয় নেকি? আপোনালোকে নিজৰ কাৰণেতো কিবা এটা ল'বলৈ মন গৈছে, এনেই কি ল'ম বুলি ভাবিছে? দুআষাৰমান কৈ দিয়ক। অলপ পইচা মোৰ বাবেও কিবা কিবি ৰাখিম বুলি ভাবিছোঁ, এটা লেপটপ ল'ম বুলি ভাবিছোঁ আৰু গানৰ বাবে এটা কীবৰ্ড ল'ম বুলি ভাবিছোঁ, আৰু বাকী অলপ দুখীয়া মানুহক অলপ সহায় কৰিবলৈ চেষ্টা কৰিম। 25,000 টকাত আপুনি লেপটপো ল'ব, আকৌ নিজৰ কাৰণে কীবৰ্ডো ল'ব। আপোনালোকে কেলৈ খাইছে? মইচোন একো কোৱাই নাই, এতিয়া কমহে। 25,000ত কিছুমান দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিব বিচাৰিছে, ভাল কথা, একচুৱেলি কৰিব লাগে। অকল তেওঁ বুলি নহয়, যিসকলে স্বাৰ্থমৰ্যাদী সকলোৱে সহায় কৰিব লাগে, ভাল কথা। বাইদেউ আপোনাক চেলুট দিছোঁ বুলি নাভাবিব। 2,000 years later. তো এতিয়া এই ভিডিঅ'টো চাই দুটামানে মোক কমেণ্ট কৰিবলৈ আহিব আৰু সিহঁতি ৱৰ্ল্ড ৰেকৰ্ড কৰি আহিলে, তই ঘৰত বহি বহি কি কৰি আছ? ৰাইট, এইটো কৰিবলগীয়া প্ৰশ্ন। আৰু যিটো সময়ত ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈছিলে সেইটো সময়ত মই মানে ইমান পেট বিষ কৰিছিলোঁ, পূৰা লেট্ৰিনত যাওঁ এনেকুৱা হৈ আছিলে, তাৰপিছত যাব নোৱাৰিলোঁ। আৰু এইখিনিতে এই দিয়ক ভিডিঅ' এটা চাই লওক আপোনালোকে, চাই লওক। মই সুধোঁ নেকি? আচ্ছা, মই সুধিছোঁ, মই বেলেগে কি বাইদেউহঁতক সুধিম। আচ্ছা বাইদেউ, আপুনি এতিয়াতো 25,000 টকা পালে হয়নে? ভাল কথা, পালে। আপুনি 25,000 টকা পালে যে এতিয়া মামাক আপুনি কিবা অনুৰোধ কৰিব বিচাৰে নেকি? যদি বিচাৰে কৈ দিয়ক। বাইদেউ আপুনি ছিংগল? মই ছিংগল মোক সেই আপুনি এইটো তলত দেখিছেনে ইনষ্টাগ্ৰামৰ আইডিটো আহি আছে, মোক মেছেজ কৰিব আৰু মই নাম্বাৰটো দি দিম। দুইটা ৰাতি জানো চৌনা পূৰা কথা পাতিম দেই। পূৰা কথা পাতিম, আপুনি চিন্তা কৰিব নালাগে। বাকী আপোনাৰ লগৰখিনি ছিংগল নে ডাবুল বাৰু? কৈ দিয়কচোন। আৰু মোৰ লগৰ কেইজনীমানে খালী আছে, তেওঁক আহ্বান জনাইছোঁ, এটা ভাল ভাল ল'ৰা চাই দিয়ক আমাক। চিন্তা কৰিব নালাগে, মোৰ লগৰখিনি যে চব ছিংগল, আৰু যদি কোনোবা এটা যদি ছিংগল নাই তাকো ছিংগল বুলি কৈ লৈ যাম যদি ব্ৰেকআপ কৰে এতিয়া, কাৰণ 25,000 পাইছে ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ ন, দেখিবলৈও ধুনীয়া, টেনশ্যন নাই। এইখন কপালে নে? মোৰ লগৰকেইটা যে সিহঁতি গোটেইকেইটা ছিংগল, কৈছোঁ নহয়। এবাৰ ঢকা খালে মই তাহাঁতক কৈ দিম, আপুনি আপোনাৰ লগৰখিনিক লৈ গুচি আহিব, মই মোৰ লগৰখিনিক লৈ যাম, তাৰপিছত আমি ফুৰিবলৈ যাম। এতিয়া গৰম পৰিছে না অসমত, পূৰা অলপ দাৰ্জিলিং ফালে ফুৰি আহিম দেই, ফুৰি আহিম। আপুনিতো এনেই 25,000 টকা পাইছে, আপোনাৰ হৈ যাব, চব হৈ যাব, মোৰো হৈ যাব, লগৰখিনিও হৈ যাব, টেনশ্যন নাই। মামাক কৈ দিম, অনুৰোধ কৰি দিম। নহয়, আমিতো হৈ গ'লোঁ ছেটেলমেণ্ট, কিন্তু মামাক কথাটো সুধি লওঁ। মামা হ'ব নাই পিছে? কেনেকে হ'ব পাৰে কওকচোন? মামা আপুনি যেনে তেনে কৰি দিয়ক না, ছিংগুল হৈ আছোঁ, বৰলা হৈ আছোঁ, ছোৱালীবোৰক 25,000 টকা দিলে আমাক একো নিদিব নেকি? মামা প্লিজ 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 মামা,
প্লিজ কৈ দিয়ক না বিলাহী দাম গৈ 25 টকা পালে আৰু এইটো কথাটো ক'বই নালাগে 4% বা 25% বঢ়াই দিলে সকলো ছোৱালীকে দি থাকিব আমি কি সাজ কাটিবলৈ জন্ম হৈছোঁ নেকি कोई बात नहीं हम तो चूतिए हैं दोबारा ट्राई करेंगे और क्या बेहतर कोई काम है हम पे চ' আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এইটো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে আপোনালোক সকলোকে ক'লোঁ তো আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ভিডিঅ' চাব বিচাৰে কাৰ ওপৰত ৰ'ষ্ট কৰিব লাগে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে ভিডিঅ' যিমান সংখ্যক চাই তাৰ 70% ছাবস্ক্ৰাইব নাই কৰা 30% ছাবস্ক্ৰাইব কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আপুনিও হাঁহক আৰু লগৰকেইজনকো হাঁহক আপোনাৰ ফ্ৰেণ্ডছসকলক আৰু যিসকল আপোনাৰ লগত যিসকল ছিংগুল ন তেখেতক বেছিকৈ শ্বেয়াৰ কৰক কাৰণ চালেই নহয় চব খালী আপোনালোকেও যোগাযোগ কৰিব পাৰে মোৰতো এইটো ইনষ্টাগ্ৰাম আইডি দেখিছে কোনোবাই যদি কথা পাতিব বিচাৰে মেছেজ কৰিব ফ'ল' কৰিব তো ইমানতে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে তো বাই বাই